Welcome back my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মোৰ চেনেলৰ পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এণ্ড আজি হ'ল ছানডে, চ' মই ভাবিলোঁ ছানডে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আজি। এনেতো ব্লগ বনোৱা নহয়, চ' ছানডে এটা পাওঁ, সেইটো কাৰণে ষ্টাৰ্ট কৰিলোঁ মই মোৰ ব্লগটো আজি এনেদৰে। কি কৰোঁ কি নাই আপোনালোকক সকলো দেখুৱাম বুলি ভাবিছোঁ আজি। তেনেহ'লে চাই থাকক আপোনালোকে মোৰ চেনেল, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোৰে। ঠাণ্ডা নাই বুলি কিনে আমাৰ ইয়াত ঠাণ্ডা পৰিছে। মৰ্ণিংটো বহুতেই ঠাণ্ডা লাগে। চ' মই এতিয়া পিন্ধি লৈছোঁ চুৱেটাৰ। এণ্ড মোৰ ডিঙিও বেয়া হৈ আছে, চৰ্দি লাগি পেলাই। কোনো উঠাই নাই, সকলোৱে আমাৰ শুয়ে আছে। ইয়াত মৰ্ণিং হয় আপোনাৰ মানে পোহৰ হয় ইয়াত 7:30 মানত পোহৰ হয়। আন্ধাৰে থাকে, 7টালৈতো আন্ধাৰে থাকে। চ' দেৰিকৈ উঠা হয় আমাৰ। সকলোৱেতো শুয়ে আছে, মই উঠিলোঁ। এতিয়া বনাম চাহ এণ্ড ঘৰৰ যিখিনি কাম আছে সেইখিনি কৰি মেলি আপোনালোকক আকৌ লগ পাই আছোঁ দেই। এয়া হৈ আছে মোৰ চাহ। আজি মৰ্ণিং ষ্টাৰ্ট কৰিলোঁ এনেদৰে মোৰ চাহৰ পৰা। এণ্ড গুড মৰ্ণিং অল, সকলোকে হেপী ছানডে। হেল্ল' এভৰিৱান, মই গা পা ধুই আজৰি হৈ আহিলোঁ। তাৰ আগতে বহুত কিবা কিবি কৰিলোঁ, ঘৰ মোচা, সাৰা এণ্ড বহুত কিবা কিবি। এইবোৰ আৰু কি দেখাম, চ' নেদেখালোঁ। এণ্ড এতিয়া ওলাইছোঁ ভাত বনাবলৈ। এণ্ড আজি বনাম মই হাৰ্ডি নোহোৱা মাংস। বুজি পাইছেই চাগে, হাৰ্ডি নোহোৱা মাংস আপোনালোকে জানেই। চ' তেনেহ'লে বলক মোৰ ৰেচিপিটো দেখাওঁ। এনেই একো নাই, থুলমূলকৈ দেখাম, ইমান স্পেচিয়েল নহয়। যেনেকৈ চবে বনায় সেনেকৈ বনাম আৰু, সকলোৱে যেনেকৈ বনায় তেনেকৈ বনাম আৰু। চ' তেনেহ'লে ষ্টাৰ্ট কৰোঁ বলক মোৰ খানা বনোৱা। দেন আকৌ লগ পাই আছোঁ আপোনালোকক। অ'কে। My baby, my Valentine. Yeah. Can I hear the making my temperature the rise? If you leave me, I could die. I swear. I like the oxygen I need to survive. I'll be honest. Your love ain't it totally me. I am so obsessed. I want to chop your kobe. Your body they make me she. Open up, make I. হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি মই নুশুলোঁ, চ' ইনষ্টাগ্ৰামৰ ৰীল বনালোঁ। তাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে মই বেছি মেকআপ কৰি লৈছোঁ। তো এতিয়া বাজিছে 5টা। চ' এতিয়া মই ইভিনিং চাহ বনাম, চাহ খাম। তাৰপিছত ইভিনিং আজি কিবা খাম বুলি ভাবিছোঁ, ফাষ্ট ফুড। চাওঁ খুৱাই নে নোখুৱাই মিষ্টাৰে। ভাবিছোঁ মঞ্চুৰিয়ান খাম। চ' ইভিনিং লগ পাই আছোঁ আপোনালোকক আকৌ। হেল্ল' এভৰিৱান, আজি আমাৰ ছাৰে বনাই আছে আণ্ডে কা কিমা। এয়া পিঁয়াজ দিছে, জলকীয়া দিছে ফাৰ্ষ্ট। এইখিনি অকণমান ফ্ৰাই হ'ব দিব, হয়নে? এতিয়া यहाँ पे डाल रहे हैं अभी टमाटर। थोड़ा सा गरम मसाला, जीरा धनिया पाउडर मिक्स, हल्दी पाउडर थोड़ा सा, এতিয়া ইয়াতে দি আছে আণ্ডা। পানী ইয়াত মই জালুক গুড়ি কৰি থৈছোঁ, গোটা জালুক। ইয়াতে এতিয়া পানী এড কৰিব অকণমান।
পেপাৰ আৰু এতিয়া ইয়াতে ধনিয়া এড কৰি দিছো দেখিবলৈ পাইছে আপোনালোকে এয়া হল কিমা আন্ডাৰ কিমা ওকে আমাৰ সাৰে বনাইছে দেখিবলৈ কেনেকৈ লাগিছে বাৰু জনাবচোন আপোনালোকে কমেন্ট কৰি কিনে কিমা এনজয় কৰো আপোনালোকক আকৌ লগ পাই আছো পুনৰ নতুন এটা ব্লগৰে তেনেহলে চাই থাকক মোৰ চেনেল